ট্ৰেভেল উইথ পৰিণাচীৰ হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো হ'ল আজি ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ। সেই হেতুকে মই শদিয়া অভিমুখে যাত্ৰা কৰি আছোঁ আৰু আহি মই বৰ্তমান উপস্থিত হৈছোঁহি আহোম গাঁও তিনিআলিত। ইয়াৰ প্ৰথমখন তোৰণ আপোনালোকে দেখা পাইছে। তেওঁ আদ্যশ্ৰাদ্ধলৈ ৰাজহুৱাকৈ সকলোকে আদৰণি জনাইছে আৰু এইদৰে আমি গৈ আছোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰা এটাই মূলতঃ কাৰণ শদিয়াবাসীৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে কিদৰে সকলোৱে লগ লাগি ৰাজহুৱা শ্ৰাদ্ধখন আয়োজন কৰিছে তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ, অন্য কোনো কথা নাই। যি কি নহওক, এয়া আমি শদিয়া অভিমুখে গৈ আছোঁ। বৰ্তমান পাইছোঁহি ভূপেন হাজৰিকা সেতুত। এয়া ভূপেন হাজৰিকা সেতু। আজি আহি থাকোঁতে দেখিছোঁ দেওবাৰ দিনা আচলতে যিমান ভিৰ হয় ঘাইপথটোত, ৰাষ্ট্ৰীয় ঘাইপথটোত, আজি তাতকৈ 4 গুণমান গাড়ীৰ ভিৰ দেখা পাইছোঁ। এয়া দলংখনতো আপোনালোকে দেখা পাইছে। এয়া সম্ভৱতঃ সমূহ ৰাইজ টুপচিঙা গাঁৱলৈ বুলি ঢাপলি মেলিছে ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ ভাগত অংশগ্ৰহণ কৰিবৰ বাবে। সঁচাই এগৰাকী শিল্পীক এইদৰে অকালতে হেৰুৱাই যোৱাটো কিমান কষ্টকৰ। যি কি নহওক, তেওঁক এইদৰে হেৰাই যাব দিবৰ বাবে আমি সহজতে দিব নোৱাৰোঁ। গতিকে সকলো ৰাইজে মিলি পেলাই তেওঁক কিদৰে আমাৰ মাজত জীয়াই ৰাখিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰিব হ'ল। এয়া দেখিছে আপোনালোকে যান বাহনৰ ভিৰ। এয়া দলং শেষ হোৱাৰ লগে লগে আৰু এখন আদৰণি তোৰণ। বৰ্তমান আহি উপস্থিত হৈছোঁহি 8 মাইল তিনিআলি। আপোনালোকে বাওঁহাতে যদি যায় চাপাখোৱা পাব আৰু সোঁহাতৰ দিশৰ যিটো ৰাস্তা, ইয়াত সেইটো যদি আপোনালোকে যায় আপোনালোকে অৰুণাচল গৈ পাব। অৰুণাচলে আমি ইমান দূৰ যাবই নালাগে বাৰু। 8 মাইলৰ পৰা অলপ আগত 9 মাইল বুলি এডোখৰ জেগা আছে, 9 মাইল তিনিআলি। তাৰ পৰা আমি বাওঁহাতে আমি টুপচিঙা গাঁৱলৈ বুলি যাম। এয়া দেখা পাইছে আপোনালোকে গাড়ী লাহে লাহে ভিৰ বাঢ়িব ধৰিছে। এয়া আন এখন আদৰণি তোৰণ। এয়া প্ৰায় 9 মাইল তিনিআলি পাওঁ হৈছোঁহি। এয়া আহি পালেহি 9 মাইল তিনিআলি। এতিয়া আমি বাওঁফালে যাব লাগিব আৰু চিধা যদি যায় আপোনালোকে, তেতিয়াহ'লে আপোনালোকে চোনপুৰা যিখন অৰুণাচলৰ বৰ্ডাৰ যিখন গেট, সেই গেটখন পাব। আমি এতিয়া যাম বাওঁ দিশে আৰু সুন্দৰকৈ ইয়াত কিছুমান ফলক লগাই থোৱাই আছে। আপোনালোকে সেই ফলকসমূহ চাই আহিলেই হ'ল। যি কি নহওক, আমি এতিয়া গৈ আছোঁ তেলিকলা গাঁৱৰ সোঁমাজুলি। আন এখন গেট। চেতনাৰে জাতিটো জগালি নিজৰে কাহিনী লিখিলি কৰোঁ, নিজৰে কাহিনী লিখিলি কৰোঁ। চিঞৰি চিঞৰি চেতনা বিলালি শতবাৰ হুংকাৰ দিলি মঞ্চ কপালি
সকলো সপিলি গণমঞ্চ সমাধি ললি কিমান যে তোৰণসমূহ ৰাইজে বা ছাত্ৰ সংগঠনসমূহে নিৰ্মাণ কৰি উলিয়াইছে আৰু ইয়াত আমি চেলিকলাত বাপুজী সংঘই নিৰ্মাণ কৰা তোৰণখন পাৰ হৈ আমি টুপচিঙা গাঁও অভিমুখে গৈ আছোঁ আৰু এখন পকী দলং দেখা পাইছে আপোনালোকে এই পকী দলংখন আছে ডিফু নলা বুলি কয় এখন সৰু জান এটা এই জানটোৰ ওপৰত নিৰ্মাণ কৰা হৈছে দলংখন বহু বছৰ আগতেই মই এইফালেদি আহিছিলোঁ আৰু পকী দলং হোৱাৰ পৰা মই অহাই নাই আজিহে অহা হ'ল বহু বছৰৰ মূৰত যি কি নহওক যান বাহনৰ সংখ্যাও বাঢ়িব ধৰিছে লাহে লাহে জানিব পৰা মতে শ্ৰাদ্ধ ভাগলৈ যোৱাৰ এটা পথ আমি এতিয়া যিটো পথেৰে গৈ আছোঁ আৰু যেতিয়া আমি তাৰ পৰা উভতিম তেতিয়া অন্য এটা পথেৰে ৰাইজসমূহক আহিবৰ বাবে সুবিধা কৰি দিছে শদিয়াবাসী ৰাইজে আহি আমি টুপচিঙা গাঁও উপস্থিত হৈছোঁ আৰু গাড়ীৰ ভিৰ আপোনালোকে দেখা পাইছে গাঁৱৰ একাবেকা ৰাস্তা আৰু পিছফালে চাওক গাড়ীৰ লানি নিচে গাড়ী আৰু এইদৰে আমি আগুৱাই আহি আছোঁ টুপচিঙা গাঁৱৰে চিলিং চিঙিলে অহাবাৰ ভাওনা শিকাব কোনে খোলটো হাতত লৈ ৰাইজৰ লগত গৈ ৰাৱণ বধেউটো বজাব কোনে ৰাৱণ বধেউটো গাড়ীখন ৰাখি আহি বৰ্তমান প্ৰৱেশ কৰিছোঁহি শ্ৰাদ্ধস্থলী ভাগত এয়া গাঁৱৰে কিছু ডেকা জীয়ৰীয়ে লগ লাগি যিসকল অতিথি আহিছে তেওঁলোকক স্বাগতম জনাইছে আৰু পোনে পোনে আহি আমি প্ৰথমে সমাধিস্থললৈ আহিলোঁ এই সমাধিস্থলতে গণশিল্পীগৰাকীলৈ সেৱা আগবঢ়াবৰ বাবে ঠিক কৰিলোঁ আৰু অসংখ্য গুণমুগ্ধৰ ভিৰ এয়া দেখা পাইছে আপোনালোকে এয়া টুপচিঙা গাঁৱৰে এখন পথাৰ আৰু প্ৰায়তো গণশিল্পীগৰাকীৰ ঘৰৰ ঠিক পাছফালে এই পথাৰখন অৱস্থিত সমাধিস্থলৰ কেউফালে মানুহ ভৰি থকা নিশ্চয় আপোনালোকে দেখা পাইছে আৰু ইয়াৰ জীৱনকালত জীৱিত অৱস্থাত আৰু পিছৰ অৱস্থাত তোলা কিছুমান ফটো ইয়াতে উদ্যোক্তাসকলে দাঙি ধৰিছে আৰু তেওঁ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ইয়াতে ৰাইজৰ দৰ্শনৰ বাবে ইয়াতে ৰাখি থৈছে আপোনালোকে দেখা পাইছে লগতে উদ্যোক্তাসকলে ইয়াতে এই সভাস্থলীত যিবোৰ ৰাইজ সমবেত হৈছে তেওঁলোকৰ স্বাক্ষৰ লোৱাৰ ব্যৱস্থা কৰিছে এই হেতুকে ৰাইজসমূহে নিজৰ নিজৰ স্বাক্ষৰ দিয়াত ব্যস্ত হৈ আছে আৰু কেউফালে মানুহ আৰু মানুহ সময় পাৰ হৈ যোৱাৰ লগে লগে লাহে লাহে মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিছে এয়া দেখা পাইছে আপোনালোকে এই সন্মুখভাগত যিটো আপোনালোকে ৰভা দেখিছে তাতে বিভিন্ন ধৰণৰ আলোচনাকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে ইতিমধ্যে আৰু মানুহৰ যি ভিৰ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে শিল্পীগৰাকীৰ প্ৰতি ৰাইজৰ কিমান মৰম আছিল সেয়া আজি প্ৰকাশ পাইছে যি কি নহওক এইখিনিকে আপোনালোকলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক
সংক্ষিপ্ত ৰূপত ভিডিঅ'টো যি ধৰণে আছে সেই ধৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত আপোনালোকে দেখা পাইছে গায়ন বায়নৰ দৃশ্য। এই শ্ৰাদ্ধস্থলীত সৰ্বমুঠ ২৬ খোলা গায়নে অংশগ্ৰহণ কৰিছে। শদিয়াৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা গায়ন দলসমূহে আহি এই আৰ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিছে। এই আচলতে এক বিৰল দৃশ্য বুলি ক'ব লাগিব। একেলগে ইমানসমূহ গায়নৰ দৃশ্য সাধাৰণতে দেখা পোৱা নাযায়। ইয়াত দেখা পাইছে ৰাজহুৱা অধ্যাচাৰীলৈ অহা সমূহ ৰাইজক খুৱাবৰ বাবে ইয়াতে সৰ্বমুঠ ৩৩টাকৈ খোলা অৰ্থাৎ ৩৩টা লংগৰ ইয়াতে তৈয়াৰ কৰা হৈছে আৰু শদিয়াৰ প্ৰায়সমূহ গাঁৱৰ ৰাইজে লগ লাগি ইয়াতে ৰন্ধা বঢ়া কৰি আছে আৰু সমূহ ৰাইজৰ বাবে এই আহাৰসমূহ যোগান ধৰি আছে। এইসমূহ ছবি মই ৰান্ধনীঘৰ বেক চাইডৰ পৰা লোৱা আৰু এটা কিমান ডাঙৰ ব্যৱস্থাপনা আচলতে এই আপোনালোকে নিশ্চয়কৈ নেদেখিলে কল্পনা কৰিব নোৱাৰিব। এয়া ভোজনালয়ৰ সন্মুখভাগৰ দৃশ্য আৰু ইয়াতে সকলো ৰাইজ আহি সমবেত হৈছেহি দুপৰীয়া আহাৰ গ্ৰহণ কৰিবৰ বাবে। আচলতে যিমান সংখ্যক ইয়াত ৰাইজ গোট খাইছে সেইসকল ৰাইজক আপ্যায়ন কৰিবৰ বাবে ইমান ডাঙৰ এটা ভোজনালয় নিৰ্মাণ কৰি উলিওৱাটো ইমান সহজ কথা নহয়। যি কি নহওক সকলো ভালে ভালে হৈ যাওক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু ঘৰলৈ বুলি উভতি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। সেয়া ঘৰলৈ ঘূৰি থকাৰ পথত এতিয়া সময় প্ৰায় ২ বাজি পাৰ হৈছিলে। তেতিয়াও আপোনাৰ গাড়ীৰ লানি নিচিগা হাৰি গণশিল্পী ৰাজীৱ শদিয়াৰ আৰ্য শ্ৰাদ্ধলৈ বুলি এইদৰে গাড়ীসমূহ কিদৰে ৰৈ আছে আপোনালোকে দেখা পাইছেই। আচলতে আমি ইমান ভিৰ হোৱা আগে আগে আচলতে ওলাই আহি বহুত ভাল কৰিলোঁ। যি কি নহওক যিসমূহ ৰাইজে ইমান দূৰৰ পৰা আহিছে তেওঁলোকেও গৈ শিল্পীগৰাকীৰ ঘৰত খন্তেক সময় দেখা দি আহি সুকলমে তেওঁলোকেও নিজ ঘৰলৈ যাওক। এইখিনিকে আপোনালোকলৈ আগবঢ়ালোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।